নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আছামিজ ইউটিউব সহায়িকা ইউটিউব চেনেল য'ত আপোনালোকক মই ইউটিউবত কেনেদৰে আগবাঢ়ি যাব লাগে এই সন্দৰ্ভত বক্তব্য আগবঢ়াওঁ এই সন্দৰ্ভত বিভিন্ন ধৰণৰ টিপছ আগবঢ়াওঁ আৰু মই সদায় এই চেনেলটোত এটা কথা ক'বই লাগে মোৰ আন এটা চেনেল আছে সেই চেনেলটোৰ নাম হৈছে ক্ৰিকেট গুৰু আছাম সেই ক্ৰিকেট গুৰু আছাম চেনেলটোত 23000 সাবস্ক্ৰাইবাৰ্ছ আছে 23000 ওপৰ 24000 দিশত বৰ্তমান সময়ত গৈ আছে আৰু সেই চেনেলটোত মই আগবাঢ়োতে কেনেকুৱা ধৰণৰ অভিজ্ঞতাসমূহ পাইছিলোঁ সেইসমূহ অভিজ্ঞতাই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এইটো চেনেলৰ জৰিয়তে যাতে অসমৰ যিসকল ল'ৰা ছোৱালীয়ে নতুনকৈ ইউটিউব কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ ভুলবিলাক ভাঙিব পৰা যায় তেওঁলোকৰ ভুলবিলাক শুধৰাই তেওঁলোকক সঠিক পথত লৈ যাব পৰা যায় এই চেনেলটোৰ উদ্দেশ্য সেইটোৱে গতিকে নতুন যিসকল ইউটিউবাৰ যিসকলে প্ৰথম চেনেল খুলিছে তেওঁলোকলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব এই চেনেলটোত মই ইমান সময় নাপাওঁ কাৰণ মোৰ যেটো মেইন চেনেল ক্ৰিকেট গুৰু আছাম তাত অসমীয়া ভাষাত ক্ৰিকেটৰ কথা দিয়া হয় সেই চেনেলটোত মই যথেষ্ট সময় বিজি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয় সেইবাবে এই চেনেলটোত বহুত কম ভিডিঅ' দিয়া হয় এমাহত এটামান ভিডিঅ' দিয়া হয় সো ডিসেম্বৰ মাহৰ ভিডিঅ'টো হৈছে এইটো সো আজি আমাৰ ভিডিঅ'টো হৈছে যে ইউটিউবত সাধাৰণতে আপুনি যেতিয়া ভিডিঅ'সমূহ দিব কোনোবা এটা পইণ্টতটো আপুনি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব আৰ্নিং হ'বলৈ আৰম্ভ হ'ব আপোনাৰ চেনেলটোৰ পৰা সো আপোনাৰ চেনেলটোৰ পৰা ইউটিউব চেনেলটোৰ পৰা আপুনি কেনেদৰে উপাৰ্জন কৰিব পাৰিব বা উপাৰ্জন কৰিবলৈ আৰম্ভ কেতিয়াৰ পৰা হ'ব সেইটো কথা বহুতো ইউটিউবাৰে নাজানে নতুনকৈ আৰম্ভ কৰা সেই কথাটো আমি আজি আলোচনা কৰিবলৈ আহিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে সো ইউটিউবত আৰ্নিং তেতিয়াৰ পৰা আৰম্ভ হয় যেতিয়া আপোনালোকৰ চেনেলটোত 1000 সাবস্ক্ৰাইবাৰৰ লগতে 2,40,000 মিনিট মানে 4000 ঘণ্টা 4000 ওয়াচ টাইম মানে মানুহে আপোনাৰ চেনেলটো 4000 ঘণ্টা চাব লাগিব আপোনাৰ ভিডিঅ'বোৰ 4000 ঘণ্টা চাব লাগিব আৰু লগতে 1000 সাবস্ক্ৰাইবাৰ থাকিব লাগিব কেৱল 1000 সাবস্ক্ৰাইবাৰ অকলে হলে নহব দেই 1000 সাবস্ক্ৰাইবাৰৰ লগতে সেই যেটো 2,40,000 মিনিট বা 4000 ঘণ্টা 4000 ঘণ্টাটো হ'বই লাগিব সো 4000 ঘণ্টাটো আটাইতকৈ গুৰুত্বপূৰ্ণ 1000 সাবস্ক্ৰাইবাৰটোৰ লগতে সো প্ৰথমতে যেতিয়া আপুনি ভিডিঅ' দিব তেতিয়া প্ৰথমতেই আপোনাৰ টাৰ্গেটটো আৰ্নিং কেতিয়াও হ'বলৈ নালাগিব যদি আপুনি ভাবিছে যে মই আৰ্নিং কৰিম প্ৰথম দিনৰ পৰাই যদি ভাবে আপুনি আৰ্নিং কৰিম বুলি তেতিয়া নহব আপুনি নিজৰ ইন্টাৰেষ্ট মতে ভিডিঅ' দি যাব লাগিব একাড্ৰিকমে আপুনি কোনো আৰ্নিংৰ কথা ভাবিবলৈ নহব আপুনি কিবা 2,40,000 ঘণ্টা 4000 ঘণ্টা এইবিলাক কথা মানে ভাবিবলৈ নহব আপুনি 1000 সাবস্ক্ৰাইবাৰৰ কথাও ভাবিবলৈ নহব আপুনি জাস্ট নিজৰ যিখিনি কন্টেন্ট সেইখিনি দি যাব লাগিব একেৰাহে ভিডিঅ' দি যাব লাগিব কোনোবা দিনাটো এটা ভিডিঅ' ভাইৰেল হৈ যাব সেই এটা ভিডিঅ'তে আপোনাৰ 1000 সাবস্ক্ৰাইবাৰো হৈ যাব 2,40,000 মিনিট অৰ্থাৎ 4000 ঘণ্টাও হৈ যাব এটা ভিডিঅ'য়ে যথেষ্ট আপুনি মুঠৰ ওপৰত নিজৰ যিখিনি কন্টেন্ট সদায় দি যাব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো আপোনালোকক কোনেও নকয় ইউটিউবে সাধাৰণতে এজন ক্ৰিয়েটৰক তেতিয়ালৈকে নিজে প্ৰমোট নকৰে যেতিয়ালৈকে ইউটিউবাৰজনৰ 100 ভিডিঅ' আপলোড নহয় বা 150 ভিডিঅ' আপলোড নহয় 100 পৰা 150 ভিডিঅ' আপলোড যেতিয়া আপোনাৰ চেনেলটোত হ'ব তেতিয়া ইউটিউবে আপোনাৰ চেনেলটোক নিজে প্ৰমোট কৰিবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ ভিডিঅ'সমূহ সাধাৰণতে ইটোৰ লগত সিটো লিংক থকা হ'ব লাগিব সাধাৰণতে মই আগতেও ইয়াৰ বিভিন্ন ভিডিঅ' দি থৈছো কেনেকুৱা ধৰণৰ ভিডিঅ' ইউটিউবত দিব লাগে মিক্স দিব নালাগে সাধাৰণতে একে প্ৰকাৰে হ'ব লাগে কন্টেন্ট এটাই হ'ব লাগে উদাহৰণস্বৰূপে মই ক্ৰিকেট গুৰু আছাম চেনেলটোত কেৱল ক্ৰিকেটৰ কথাই দিছো গতিকে সেইটো সফল হৈছে যিমান আগবাঢ়িছে এটা কন্টেন্ট দি থকাৰ কাৰণে ক্ৰিকেট দি থকাৰ কাৰণে সো 4000 ঘণ্টা আৰু 1000 সাবস্ক্ৰাইবাৰ এনে হৈ যাব কিন্তু সেইটো আপোনাৰ মাইন্ডত ভৰাই ললে নহব আজিকালি আমাৰ নতুন ইউটিউবাৰ বিলাকে সাব কৰে ময়ো তোমাক সাবস্ক্ৰাইব কৰি দিম তুমিও মোক সাবস্ক্ৰাইব কৰি দিবা সেইটো কাম কৰিব নালাগে কাৰণ সেইটো কাম যদি কৰা হয় কাৰণ ইন্টাৰেষ্ট মতেহে মানুহে ভিডিঅ' বিলাক চায় সেই যিজনক আপুনি সাবস্ক্ৰাইব কৰিবলৈ ক'লে সেইজনে যদি আপোনাৰ ভিডিঅ'সমূহ ইন্টাৰেষ্টে নাপায় চায় তেতিয়াতো তেওঁ সাবস্ক্ৰাইবটো কৰিব হয় সাবস্ক্ৰাইবাৰ সলনি কৰি দিয়া হ'ব হয় কিন্তু ভিডিঅ' বিলাক কেতিয়াও নাচাব গতিকে সেইটো এটা মহা ভুল হয় নতুন ইউটিউবাৰসকলৰ সেই সন্দৰ্ভতো মই পাছত ভিডিঅ' দিম সাব কৰিব লাগে নে নালাগে সো আপোনালোকৰ এটা মেইন মোটিভটো হৈছে ভিডিঅ' দি যোৱাটো এটা ভিডিঅ' দুটা ভিডিঅ' 25000 ভিউ কেতিয়াবা যদি ভাইৰেল হৈ পেলাই 50000 ভিউ আহি যায়
তেতিয়াই যথেষ্ট মোৰ যিটো ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আছিলে সেইটোত দুটামান ভিডিঅ' ভাইৰেল হৈছিলে মই কোনো এইবিলাক একো কাকো একো কথা নোকোৱাকৈ শ্বেয়াৰ নকৰাকৈ ডাইৰেক্ট ভিডিঅ'বিলাক দিহে গৈছিলোঁ ডাইৰেক্ট 100 ভিডিঅ' মানৰ পাছত চেনেলটো প্ৰমোট কৰিবলৈ আৰম্ভ কৰিছিলে ইউটিউবে তেনেধৰণে হয় কথাবিলাক সো সেইটো গুৰুত্বপূৰ্ণ কথা হয় শ্বেয়াৰ কৰিব পাৰে অৱশ্যে নিজৰ লগৰবিলাকক যিবিলাকে আপোনাৰ যিটো টপিকত আপুনি ভিডিঅ' বনায় সেইটোৰ ওপৰত ইণ্টাৰেষ্ট ৰাখে সেইবিলাককহে আপুনি ভিডিঅ'সমূহ শ্বেয়াৰ কৰিলে ভাল হয় যিবিলাকে নাচায় ধৰক ইণ্টাৰেষ্ট নাই সেইবিলাক মানুহক শ্বেয়াৰ কৰি লাভ নাই সেইবিলাক মানুহক শ্বেয়াৰ কৰিলে ভিডিঅ'টো চাই পেলাই কাটি থৈ দিব কাটি থৈ দিলে আপোনাৰ লাভ নহ'ব এফালে ৱাটচ টাইমো নাবাঢ়িব আৰু ছাবস্ক্ৰাইবটো বাঢ়ি লাভ নাই মই কৈছোৱে 1000 ছাবস্ক্ৰাইবাৰ হ'লে 2,40,000 মিনিট বা 4,000 ঘণ্টাটো ফটককৈ হৈ নাযায় 5,000 মান হয়তো হ'ব চুবগৈ লাগিব পৰাও হ'ব পাৰে গতিকে আপোনাৰ মেইন মটিভটো হৈছে ভিডিঅ' দি যোৱা যিকোনো দিনা যিকোনো ভিডিঅ' ভাইৰেল মাৰিব পাৰে সো নিজৰ কাম কৰি যোৱা নিজৰ যিখিনি কৰ্ম আছে সেইখিনি ভালতকৈ ভাল কৰিবলৈ বিচৰাটোৱে হৈছে মেইন মটিভ তেতিয়াহে আপুনি এদিন ইউটিউবত সফল হ'ব 4,000 ঘণ্টাটো তেতিয়াহে সম্পূৰ্ণ হ'ব কিছুমানৰ দেখা যায় যে 1000 ছাবস্ক্ৰাইবাৰ হয় কিন্তু 4,000 ঘণ্টাটো কৰিব নোৱাৰে আৰু সেই 4,000 ঘণ্টাটো 12 মাহৰ ভিতৰত হ'ব লাগিব দেই এবছৰৰ ভিতৰত কাটি 12 মাহৰ ভিতৰত আৰু তেতিয়াহে হ'ব 12 মাহৰ ভিতৰত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4,000 ঘণ্টা হ'ব লাগিব সেইটোৱে হৈছে ক্ৰাইটেৰিয়া আৰু মই কথাখিনি ক'লোঁ আপোনালোকে যদি কথাখিনি জানি ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন অসমীয়া ইউটিউবাৰ উঠি আহিছে তেওঁলোকলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে মই ডিম্পুৱে বিদায় মাগিছোঁ ধন্যবাদ